Hello everyone, মই নিমালি কাশ্যপে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বিকেটি উইথ নিমালি চেনেলটোলৈ। আৰু আজি মই আপোনালোকৰ ওচৰলৈ এটি এনেকুৱা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছো আৰু মই জানো আপোনালোকে ইতিমধ্যে টাইটেলটো আৰু থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে। আৰু মই এতিয়া এইখিনি সাফা কৰি ললো, মানে সাফা কৰি লৈ ধুই থৈ দিছো। গতিকে কেনেকৈনো বনাও আহক ভিডিওটো আৰম্ভ কৰো আৰু একদম শেষলৈকে চাব। কিন্তু কচুখিনি মায়ে গাঁৱৰ পৰা আনিছে, মানে মোৰ আইতা খবৰ ল'ব গৈছিলে মায়ে, তেতিয়া আনিছিলে। আৰু ঘৰৰে কচু ইমান নুখোজাব যেন লাগিছে, কাৰণ এই কচুটো বোলে নুখোজায় ইমান। এনে মই কিন্তু কচু খাবলৈ বহুত ভয় কৰোঁ খোজাব বুলি, কিন্তু তথাপিও যি কি নহওক মই আজি এইখিনি বনাম বুলি ভাবিছোঁ। সেয়েহে গোটেই বাকলি চাকলি এৰুৱাই ভালদৰে ধুই এনেকৈ শুকাবলৈ দিছোঁ। এতিয়া কিহেৰে বনাম জানে? শুকান মাছেৰে। এতিয়া শুকান মাছখিনিও ৰেডি কৰিব লাগিব, সাফ কৰি থ'ব লাগিব। এতিয়া শুকান মাছ বজাৰত শুকান মাছৰ যিহে নাটনি, বাপৰি ইমান দাম হৈছে। এয়া কালি নে পৰহি গৈছিলোঁ বজাৰলৈ, ভাবিছিলোঁ যে শুকান মাছৰ কেতিয়াবা এনে চাটনি খাই ভাল লাগে, সেইকাৰণে আনিছিলোঁ। ৰ'বক দেখুৱা, এইখিনিৰ দাম কিমান জানে নাই? 60 টকা। এইখিনি লকডাউনৰ কাৰণে ইমান দাম বাঢ়িল নেকি মই নাজানো বাৰু, কিন্তু মই এনে শুকান মাছ ইমান নিকিনো, কিন্তু মই ভাবিলোঁ এবাৰ চাওঁ আৰু কেতিয়াবা খাই ভাল লাগে, সেইকাৰণে মই ভাবিছোঁ এই কচুখিনি আজি শুকান মাছৰ সৈতে বনাম। সেইকাৰণে কেইটামান তিয়াই থৈ দিওঁ। শুকান মাছ মাত্ৰ নামমাত্ৰ কেইটামান মানে ভিজাই থৈ দিছোঁ। আৰু মই জানো মানে এগালমান শুকান মাছ দিলেও ভাল নালাগে, এনেকৈ জাষ্ট গোন্ধটো আহিলেও হ'ল, সেইকাৰণে অকণমানেই ভিজাই থৈ দিছোঁ। কিন্তু এতিয়া এই কচুখিনি বনাবৰ কাৰণে আমাৰ এতিয়া আটাইতকৈ জৰুৰী সেইটো হৈছে আদা, নহৰু আৰু জলকীয়া। এতিয়া মই সেইখিনি ৰেডি কৰোঁ। এতিয়া সেইখিনিৰ কাৰণে নহৰু ল'ব লাগিব। এটা লওঁ নে দুটা? দুটা ল'লোঁ। তাৰপিছত আদা এইখিনিমান হৈ যাব। আৰু এইখিনি আছে আমাৰ ইয়াতে কণবিলাহী। এই কণবিলাহী মামাহঁতৰ ঘৰৰ পৰাই আনিছে। এই কণবিলাহীখিনিও ঘৰৰ, আমাৰ নিজৰ খেতিৰ। তো এই কণবিলাহীখিনিও চাগে মই ইয়াত অকণমান দি দিম, ভাল লাগিব নহয় জানো? আপোনালোকে চাগে এনেকৈ খাইছে ন? সেইকাৰণে মই এই কণবিলাহীখিনিও দি দিম। তাৰপিছত আৰু কি দিওঁ? আৰু একো নালাগে চাগে। তেতিয়াহ'লে আজি এনেকৈ চিম্পুলকৈ বনাওঁ, একদম সহজ পদ্ধতিত। আৰু আপোনালোকক এটা বস্তু দেখুৱাওঁ, এয়া আমাৰ কঁঠালো আনি থৈ দিছে মায়ে, গাঁৱৰ পৰাই আনিছে গোটেইখিনি। আৰু এই কঁঠালখিনি এটা ৰেচিপি বনাম, যদি বনাওঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া আৰু দুটামান বস্তু দেখাওঁ যিহেতুকে ঘৰৰ পৰা আনিছে। এই জলকীয়া যে ইমান জ্বালা, বাপৰে খাবই নোৱাৰি। যদি দুই এটা খাওঁ ন পেট বেয়া কৰি দিয়ে, একদম পেটৰ কামোৰণি ষ্টাৰ্ট। আৰু সেইকাৰণে মই জ্বলাটো ইমান বেছি নাখাওঁ, তথাপি কিন্তু গোন্ধটো বহুত ভাল লাগে এইটো জলকীয়াৰ। তাৰপিছত গাঁৱৰ পৰা কি কি আনিছোঁ অকণমান দেখুৱাই দিওঁ আপোনালোকক। এয়া কচুটো এগালমান আনিছে মায়ে, মানে আমাৰ মাৰ কচু প্ৰিয়। আৰু এইকেইটা কণীৰ নিচিনা ডিজাইনৰ বেঙেনা ঘৰৰে। আৰু এই আমৰ আচাৰ বনাম বুলি কিনে আম আনিছিলে মায়ে। আৰু আটাইতকৈ মাৰ প্ৰিয় বস্তু সেয়া হৈছে তামোল। এয়া চব গোটেই মিৰ্জাৰ পৰা আনিছে। আৰু কি আনিছে গাঁৱত গৈ? চাউলৰ গুড়িখিনি আনিছে। এয়া এইটো গুড়ি নহয়, ইমানখিনিও ময়দাহে দেখুৱাই আছিলে আচলতে, এইখিনি ময়দা, এইটো নহয়। এইখিনি আনিছে, এইখিনি হ'ল চাউলৰ গুড়ি। এইখিনিৰো পিঠা বনাব লাগিব, আৰু সেইখিনিয়ে বনাব লাগিব। আৰু কি নাস্তা ইম্পৰ্টেণ্ট। এটা বস্তু দেখুৱাই দিওঁ। মই কৈছিলোঁ নহয় সিদিনাখন এটা ব্লগত যে মই বহুতবাৰ এটেম্প কৰাৰ পিছত এবাৰ ভালকৈ কেক বনাইছোঁ। এই কেকটো ৰ'বক দেখুৱাই দিওঁ। চাওক, দেখিছে কি চালিয়া হৈছে কেকটো, আৰু স্পঞ্জি হৈছে, পূৰা স্পঞ্জি। ৰ'বক দেখুৱাই আছোঁ আপোনালোকক, লুক দেখাই দিওঁ। বহুত টেষ্টি। এই পিচটো আৰু ইয়াতো সোমাই থৈ নিদিওঁ, খাই নিদিম ৰ'ব, নহ'লে আপোনালোকে ভাবিব পাৰে ন ইমান একেবাৰে সেইখিনি খাই কিনে থৈ দিছে, এনেকৈ ভাবিব পাৰে ন আপোনালোকে। সেইকাৰণে মই আৰু জেগাত থৈ দিলোঁ, মানে ঢাকনিখন মাৰি দিলোঁ। এতিয়া পিচটো খাই দিওঁ। নিজে বনোৱা বস্তু খাই আচলতে বহুত বেছি ভাল লাগে। এয়া কঁঠাল মায়ে কাটি আছে। কঁঠালত কিন্তু বহুত আঠা থাকে, সেইকাৰণে কঁঠালখিনি কাটাৰ আগত হাতত মিঠাতেল সানি ল'ব লাগে,
তেতিয়া আঠাটো লাগি নাযায় আৰু বহুত দিগদাৰ হয় এইটো যাবৰ কাৰণে। ইয়াৰ কচুখিনি মই অকণমান বইল কৰি লৈছোঁ, কাৰণ এতিয়া বৰষুণ দিলে কচুবিলাক ডাইৰেক্ট খালে গলত ধৰা চান্স থাকে। সেইকাৰণে বইল কৰি কিনে এই পানীখিনি মই পেলাই দিম। গতিকে যিবিলাকে বনাই খাইছে তেওঁলোকে বাৰু জানে, কিন্তু যিসকলে নাজানে তেওঁলোকক মই কৈছোঁ, যদিহে অলপ ধৰা চান্স থাকে প্ৰথমে বইল কৰি লৈ সেই পানীখিনি পেলাই দিব। এতিয়া এইখিনি সিজিব আৰু বেছি সময় নালাগে। পানীখিনি পেলাই ল'লোঁ, প্ৰায় সিজিছেই। আনফালে মই কেৰাহীটো বহাই দিলোঁ। এতিয়া অকণমান তেল দিব লাগিব ইয়াত। কেৰাহীটো গৰম হোৱাত মই ইয়াত দিলোঁ তেজপাত আৰু কেইটামান পাঁচফোৰণ। এতিয়া পিঁয়াজখিনি দি অকণমান সিজিবলৈ দিছোঁ পিঁয়াজখিনি, আৰু অকণমান ৰঙচুৱা হোৱালৈকে। তাৰপিছত ইয়াৰ ওপৰত দি দিম যিখিনি শুকান মাছ তিয়াই থৈ দিছিলোঁ সেই শুকান মাছখিনি। আৰু শুকান মাছখিনি ভালদৰে ভাজি ল'ব লাগিব, কিন্তু কিছুমানে পিছত দিয়ে, কিন্তু মই আগতীয়াকৈ দিলোঁ যাতে ইয়াৰ শুকান মাছৰ কেঁচা গোন্ধখিনি গুচি যায়, সেইকাৰণে মই তেলতে দি দিলোঁ। শুকান মাছখিনি প্ৰায় সিজিয়ে গৈছে, ধুনীয়া ৰঙা এটা কালাৰ আহি গৈছে, ৰঙচুৱা টাইপৰ। এইখিনি হৈ যোৱাৰ পিছত মই বইল কৰি থৈ দিয়া কচুখিনি ইয়াৰ ওপৰত দি দিম। আৰু ইয়াতে আজি মন কৰিব, মই কোনো ধৰণৰ কিনা মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া ভালদৰে লৰাই ল'ম। যিখিনি শুকান মাছ, পিঁয়াজ, পাঁচফোৰণ যি আছিলে এনেকৈ ধুনীয়াকৈ লৰাই ল'ম এতিয়া। এয়া আমাৰ কচুৰ আঞ্জাখন হৈয়ে গ'ল। কিমান টেষ্টি হ'ব বাপৰে! টেষ্টি হ'ব বুলি কিয় কৈছোঁ জানে? গোন্ধটো ইমান ধুনীয়া আহিছে। আদা নহৰু যিটো গোন্ধ, তাৰপিছত আৰু কণ বিলাহীৰ দি দিছোঁ, অকণমান টেঙা টেঙা ভাৱ সেইটো আহিব। আৰু মই আজি ইয়াতে কোনো ধৰণৰ কিনা মছলা ব্যৱহাৰ কৰা নাই। একদম যিটো আমি সচৰাচৰ আমি খাব পাৰোঁ, বহুত হেৰি, আৰু এইটো বহুতে ভাল লাগিব খাই। এতিয়া কি কৰোঁ, ইয়াতে মই ভাবিছোঁ অকণমান নেমু চেপি দিম। এয়া আমাৰ ফাইনেল কচুৰ চব্জিখনৰ এটা ক্লিপ। আৰু আনফালে বনাইছিলোঁ আলু আৰু কণীৰ ভাজি। বন্ধুসকল, জাষ্ট আমি ভাত পানী খাই লৈ অকণমান ওলাই গ'লোঁ খোজকাঢ়িবৰ কাৰণে। অলপ স্বাস্থ্যটোও যত্ন ল'ব লাগিব। এইটো আমাৰ ঘৰৰ পিছফালে গলিটো। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কি ক'ম, গতিকে আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'লৈ আহিম।